সো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি মোটামুটি এক বছৰমানৰ মূৰত মানে ভিডিঅ' ষ্টাৰ্ট কৰাৰ নিচিনা হ'ব। চ' আজি আহি গ'লোঁ মানে খেলা খেলবা। ইয়াতে মোৰ লগৰকেইটা আছে, গোটা মহা আছে। ইয়াতে আমি অলপ দেৰিকৈ খেলা খেলাম। ইয়াতে এখানে ফিল্ড আমাৰ মানে ইয়াতে মানে ডাঙৰ ফিল্ড নাই। চ' ইয়াতে খেলবা লাগব এতিয়া যিহেতু বাৰিষা কাল। চ' অলপ দেৰিকৈ চলি আহিব, মোটামুটি 8টা টিমত 8টা 9টাকৈ চলি ভাগত পৰে। চ' খেলাখন আজি ষ্টাৰ্ট কৰিম অলপ দেৰিকৈ। চ' ভিডিঅ'টো চাই থাকক, খেলাখন দেখুৱাই আছোঁ ক'ত কেনেকৈ খেলাওঁ আমি, ভালকৈ চাই থাকোঁ ভিডিঅ'টো। এইটো এটা আমাৰ চানিদা আহি গ'ল। চানিদা কি আনিছে চা দেখুৱাই দিয়া অলপ, কি লৈ আহিছ? এইটোক আমাৰ মানে গাঁৱলীয়া ভাত ফলা জাম বুলি কয়। এইটো খাই বিৰাট টেষ্টি লাগে, আমাৰ যেনে আম টেষ্টি লাগে, এইটো ছেইম আমৰ নিচিনা। এইটো আমাৰ চানি প্ৰশ্ন কৰিছে এইটো কাৰ মোবাইল বুলি। এইটো মোৰে মোবাইল চানি, নিউ মোবাইল আজি লৈ ল'লোঁ। চ' চবেই ইয়াতে চশমা মাৰি খাই আছে ফলা জাম, আৰু ইভাগেও কিবা জাপ বান্ধি আছে। তো গাইজ ফাইনেলি আমাৰ চলি আহি পাইছি, মোটামুটি এতিয়া ষ্টাম্প পুতি আছে। আৰু ইয়াৰ পৰা আমাৰ মানে যাব লাগব এতিয়া, ইয়াৰ পৰা মানে ইয়াতে যিহেতু খেলা এতিয়া মোটামুটি 4টা বাজি গ'ল। মোটামুটি 3খান খেলা হ'লে আৰু ভাল আৰু চবতকৈ। চ' গোটেইকেইটা আছি এতিয়া চলি ভাগবা লাগব, ভাগি কেনে টচ চচ কৰি আৰু খেলা আহে কথা আৰু এতিয়া। তো গাইজ এতিয়া আমাৰ বস্তু ফিল্ডিং, তো ফিল্ডিং কৰিব লাগিব। আৰু ফিল্ডিং কৰাৰ টাইমত যিহেতু মোবাইলটো কোনো ধৰিব নোৱাৰে, চ' ফিল্ডিং কৰা খালি দেখাব নোৱাৰোঁ, লাগে বেটিং কৰা খালি দেখুৱাই আছোঁ। তো এতিয়া যাব লাগিব ফিল্ডিঙত গ'লে, তাতে হ'ব খেলা। তো বলক। চ' গাইজ ফাইনেলি ফাৰ্ষ্ট ইনিংছ শেষ হ'ল, আৰু ফাৰ্ষ্ট ইনিংছত আমাক টাৰ্গেট দিছে, কিমান টাৰ্গেট? 19 ৰান টাৰ্গেট দিছে 5 অভাৰত। মানে 5 অভাৰ খেলবাই নলিলাক, অল আউট হৈ গৈছে। চ' এতিয়া আমাৰ বেটিং কৰিব গৈছে আশিষ দা, আৰু এইফালে সৰু আছে। চ' এতিয়া বঢ়িয়াকৈ বেটিং কৰি আছে, চাওঁ জুম কৰি দিছোঁ। ফাৰ্ষ্ট বলে ডট বল। এইফালে বলিং কৰি আছে আমাৰ দীপু দা, মহান বিখ্যাত বলাৰ দীপু আহমেদ। চ' এইটো ছেকেণ্ডটো বল। আৰু এটা ডট বল, কিন্তু এইটো এম্পায়াৰৰ ডিচিজন, হোৱাইট বল। চ' খেলাখন চাই থাকক গাইজ। এই গৰমখনতো মানে এনেকৈ যি খেলা খেলি আছোঁ, এইটো আমাৰ মানে কি বুলি ক'ম আৰু। তো এইটো 3 নম্বৰ বল। বঢ়িয়া বল, আৰু বল কৰি দিলে। এইটো বল কৰি দিছে সৰুক, আৰু এইবাৰ মহান বিখ্যাত বেটছমেন নামি গৈছে, টিলা হণ্ডা নামি আছে। মানে ৰানো লাগে ক'ব গ'লে, কিন্তু উইকেট দিলেও যাই আছে। এতিয়া কি বা হয় খেলাখন চাব লাগিব এতিয়া। এইটো মাৰ দিছে, এইটো ওপৰত দেখি গৈছে গাইজ, কেচ ধৰা যাব চাগে। মিছফিল্ড, বঢ়িয়া মিছফিল্ড কৰি দিলে, কেচটো মিছ হৈ গ'ল। আৰু এতিয়া আমাক মোটামুটি 5 ৰানমান হৈছে, বেছি ৰান নালাগে আমাক মাত্ৰ। আৰু এটা উইকেট গ'ল। এবাৰ বেটিং কৰিব গৈছে আমাৰ মেইন বেটছমেন অবিনাশ। এবাৰ অবিনাশ গৈছে, ই বা কি কৰে, ই যি খেলাখন জয় কৰিব পাৰিব, বেলেগে নৰে আৰু। কিন্তু বলটো এই তাতে বচি গৈছে, তাতে মানে ডাইৰেক্ট পৰলি আউট, মানে এই ৱালখনৰ সেইভাগে ডাইৰেক্ট পৰলি আউট বলটো, আৰু বলটো আহি গ'ল। আৰু এইবাৰ বেটিঙত আছে অবিনাশ, কিবা কি কৰে দেখা যাব। ফাৰ্ষ্ট বলটোৱে ৱাইড মাৰি দিলে, এইটো ৱাইড বল। কেইৰান হ'ল আশিষ দা? 5 ৰান, 2 অভাৰ যাব, আৰু 3 অভাৰ আছে বাৰু, কথা নাই। আৰু বেছি ৰান নালাগে, 6 অভাৰ ন? 6 অভাৰ খেলা আছিল, পাৰি গৈছিলোঁ। এইটো ডাঙৰ কেচ ধৰা যাব নেকি? হাতত লাগছে, এতিয়া 2 ৰান ল'ব পাৰিব, কিন্তু 1 ৰানতে সন্তুষ্টি কৰিলে। 1 ৰান ল'লে, এইটো 6 ৰান হৈ গ'ল, আৰু বেছি নালাগে। আৰু আমাক 13 ৰান লাগে, জয় হ'ব মাত্ৰ 13 ৰান লাগে। তো গাইজ এইটো এংগলৰ পৰা চাওঁ, এইটো এংগলৰ পৰা ফুল এংগল, একদম ষ্টামৰ কাষৰ পৰাই ধুনীয়া। আমাৰ এইটো ভিউটো মজা লাগে আমাৰ ইয়াৰে। এতিয়া বেটিং কৰি আছে, আৰু এটা হোৱাইট বল, আৰু আমাক জয় হ'ব লাগে এতিয়া মাত্ৰ 11 ৰান। অবিনাশ থাকিলে বাৰু কথা নাই, ই খেলাখন জয় কৰি দিব লাষ্টত গ'লে। এইবাৰ কি কৰে চাওঁ এইটো বলত। এইটো কাটাৰ বল মাৰিছিল, কিন্তু ডট বল, মানে তাতে ডাইৰেক্ট পৰলি আউট, কিন্তু তলেদি গ'লে ৰান নাই, মেট কাট পৰলি। মানে বলটো তাতে পৰাৰ লগে লগে মানে গোটা মখা নামি যাব লাগিব। এই আমাৰ দীপুদাই নামি কেনে বলটো লৈ লাক। এই গাইজ আৰু এটা বল, ক্লাছিকেল শ্বট, অবিনাশৰ বেটৰ দ্বাৰা ক্লাছিক শ্বট। এইটো এটা 6 মাৰি কেনে মানে ৰাণৰ দূৰত্বটো আৰু কমাই দিলে আমাৰ অবিনাশ দাই, ধুনীয়া শ্বট। আৰু জয়ৰ কাৰণে মাত্ৰ 5 ৰানৰ দৰকাৰ। এইটো বলতে কি 6 মাৰি জয় কৰিব পাৰিব নে চাব লাগিব। এইটোতে 6 মাৰি জয় কৰি দিলে অবিনাশে, আৰু এখন মেটচ আমি উইনাৰ। তো গাইজ ফাইনেলি এখন মেটচ জয় গ'লোঁ, আৰু মানে যোন জয় হয় তাৰে ফাৰ্ষ্ট বেটিং। চ' আকৌ আমি বেটিং পাই গ'লোঁ, তো এইবাৰ আকৌ বেটিং কৰিম আমি এতিয়া।
তো গাইজ খেলাৰ পৰা মানে ডাইৰেক্ট ঘৰত আহি গ'লোঁ মানে মোৰ আজি যিহেতু নতুনকৈ মোবাইলটো লোৱা নাই কিবা কাম চাম আছে মানে সেই আৰু জিমেইল চিমেইল লগ ইন কৰিব লাগিব এইগিলাখান বহুত কিবা কিবি কাম আছে হোৱাটছআপ আকৌ নিউ লগ ইন কৰি ল'ব লাগিব চ' সেইকাৰণে খেলাৰ পৰা ডাইৰেক্ট ঘৰত আহি গ'লোঁ আৰু চেষ্টা কৰিম আজিৰ পৰা মানে সদায় ভিডিঅ' দিবৰ কাৰণে আৰু মোক আগতে যেনেকৈ ছাপোৰ্ট কৰিছিল আগতেও মোৰ 1K ছাবস্ক্ৰাইবাৰ আছিল ইউটিউবত আৰু সেনেকৈ মানে এতিয়ানো সেনেকৈ ছাপোৰ্ট কৰি গেলি হ'ল তো আজিৰ পৰাই ডেইলি ভিডিঅ' আহিব বুলি আশা থাকিল মোৰ ফালৰ পৰাই চ' থেংক ইউ লগ পাম নেক্সট ভিডিঅ'ত তো বাই বাই